নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই প্ৰাণজিত বৰুৱা লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বঙালী বান্টো প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক মই আজি তোমালোকৰ বাবে এটা ধুনীয়া পাঠ লৈ আহিছোঁ ধুনীয়া পাঠ মানে এটা টিপছ লৈ আহিছোঁ জোখমাখ আৰু এককৰ পৰিৱৰ্তন গণিতৰ এটা ভাগ জোখমাখ আৰু তাৰে এটা টপিক হৈছে এককসমূহৰ পৰিৱৰ্তন এই বিষয়ে এটা মই পাঠ প্ৰস্তুত কৰি আহিছোঁ আশা কৰোঁ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু বুজি পাবা তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ বিষয় জোখমাখ আৰু এককৰ পৰিৱৰ্তন এতিয়া মন কৰা আমি সাধাৰণতে কোনো বস্তুৰ দৈৰ্ঘ্য অৰ্থাৎ লেংথ জুখিবলৈ মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ আদি এককসমূহ ব্যৱহাৰ কৰোঁ এইটো আমি সকলোৱে জানো তেনেকৈ কোনো বস্তুৰ ওজন বা ওয়েট জুখিবলৈ আমি গ্ৰাম কিলোগ্ৰাম আদি এককসমূহ ব্যৱহাৰ কৰোঁ নহয়নে তেনেকৈ কোনো বস্তুৰ বিশেষকৈ জুলীয়া বস্তুৰ পৰিমাণ বা আয়তন ভলিউম আদি জুখিবলৈ আমি লিটাৰ মিলিলিটাৰ আদি এককসমূহ ব্যৱহাৰ কৰোঁ এই কথাখিনি আমি সকলোৱে জানোৱেই হয়নে আজি আমি কি কৰিম আজি আমি এই এককবোৰৰ পৰিৱৰ্তনৰ এটা ধুনীয়া পদ্ধতি তথা কৌশল শিকিম ঠিক আছে তোমালোকে মন দি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা তেতিয়া এই জোখমাখৰ এককসমূহৰ ইটোৰ পৰা সিটোলৈ কেনেকৈনো সহজে পৰিৱৰ্তন কৰিব পাৰি জানিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে এই ক্ষেত্ৰত কি কৰিব লাগিব প্ৰথমতে তলৰ যোনটো বাক্য লিখি দিছো মই মন কৰা মই এটা বাক্য লিখি দিছো এই বাক্যটো মন কৰা ইয়াত কি লিখা আছে কি হে ডেকা একক ডেসি সেন্টি মিলি কি কৈছো কি হে ডেকা একক ডেসি সেন্টি মিলি অৰ্থাৎ ইয়াৰ ফুল ফৰ্মটো চাম আমি সম্পূৰ্ণ অৰ্থটো চাম কিলো হেক্টো ডেকা মিটাৰ গ্ৰাম লিটাৰ এইখিনি হৈছে মূল একক ঠিক আছে আৰু ডেসি সেন্টি মিলি অৰ্থাৎ কিলো যদি মিটাৰত কওঁ কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ তেনেকৈ যদি গ্ৰামত কওঁ কিলোগ্ৰাম হেক্টোগ্ৰাম ডেকাগ্ৰাম গ্ৰাম ডেসিগ্ৰাম সেন্টিগ্ৰাম মিলিগ্ৰাম লিটাৰত ক'লে কিলোলিটাৰ কি হ'ব হেক্টোলিটাৰ ডেকালিটাৰ লিটাৰ ডেসিলিটাৰ সেন্টিলিটাৰ মিলিলিটাৰ এনেকৈ আমি এই এককখিনি মনত ৰাখিব লাগিব প্ৰথম কথা এইখিনি তুমি মনত ৰাখিব লাগিব এই টেবুলখন মনত ৰাখিব লাগিব বেলেগ একো মনত ৰাখিব নালাগে মই মনত নৰখাকে কেনেকৈ সহজে আমি ইটো এককৰ পৰা সিটো এককলৈ পৰিৱৰ্তন কৰিম তাকে তোমালোকক শিকাম বেছি মনত ৰাখিব নালাগে মনত এই তালিকাখন মনত ৰাখিবা তাৰো এটা টিক্স দি দিছো কি হে ডেকা একক ডেসি সেন্টি মিলি ঠিক আছে এতিয়া ইয়াৰ ফুল ফৰ্ম চাবা কিলো হেক্টো ডেকা মিটাৰ ডেসি সেন্টি মিলি এইখিনি ক্ৰমে ডাঙৰৰ পৰা সৰুলৈ আছে আৰু প্ৰতিটো এককৰ পাৰ্থক্য হৈছে 10 একক বুজি পাইছানে এই গোটেই এককখিনি যে দেখিছা কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ এইবিলাক হৈছে কি ডাঙৰৰ পৰা সৰুলৈ গৈছে অৰ্থাৎ কিলোমিটাৰটো ইয়াত যোনটো কিলো হৈছে বুজিছানে মই দেখাই দিছো অলপ ইয়াত কিলো বুলি লিখাটো হৈছে আটাইতকৈ ডাঙৰ তাতকৈ 10 সৰু হেক্টো তাতকৈ 10 সৰু ডেকা তাতকৈ 10 সৰু মিটাৰ বা গ্ৰাম বা লিটাৰ যিকোনো তাতকৈ 10 সৰু ডেসি তাতকৈ 10 সৰু সেন্টি আৰু একদম আটাইতকৈ তাতকৈ 10 সৰু মিলি প্ৰতিটোৰে পাৰ্থক্য কিমান 10 সেইটো মনত ৰাখিবা প্ৰতিটোৰে ডিফাৰেন্স বা পাৰ্থক্য 10 ঠিক আছে এটা নেক্সট স্লাইডখন যাওঁ আমি এই এককসমূহ যে দেখিলো কোনখিনি একক দেখিলো এইখিনি কিলো হেক্টো ডেকা মিটাৰ ডেসি সেন্টি মিলি এই এককসমূহ ইটোৰ পৰা সিটোলৈ পৰিৱৰ্তন কৰিবলৈ মূলতঃ দুটা নিয়ম আছে ঠিক আছে মূলতঃ কেইটা নিয়ম আছে দুটা মই একদম আটাইতকৈ সহজ পদ্ধতিৰে তোমালোকক বুজাবলৈ যত্ন কৰিছো যাতে তোমালোকে এই এককসমূহৰ পৰিৱৰ্তন কৰোঁতে কোনো অসুবিধা নোপোৱা ঠিক আছে এই দুটা নিয়ম ভালকৈ মন দিবা যাতে পাছলৈ তোমালোকৰ কেতিয়াও সমস্যা নহয় একদম সহজ ভাষাত বুজাইছো দেই প্ৰথম নিয়মটো হৈছে আমি পঢ়ি যাম আমি এককৰ পৰিৱৰ্তন কৰিবলৈ প্ৰথম একক দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব লাগিব মন কৰিবা কি কৈছো মই আমি যেতিয়া একক দুটাৰ পৰিৱৰ্তন কৰিম ধৰা মিটাৰৰ পৰা সেন্টিমিটাৰ নিম অৰ্থাৎ আমি একক দুটাৰ পৰিৱৰ্তন কৰিবলৈ হলে আমি একক দুটাৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগিব সম্পৰ্কটো মানে কি হৈছে যেতিয়া আমি একক দুটাৰ পৰিৱৰ্তন কৰিলে আমি কি কৰিব লাগিব প্ৰথমতে একক দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব লাগিব
অৰ্থাৎ মিটাৰ আৰু চেণ্টিমিটাৰ যদি তোমাৰ মিটাৰৰ পৰা চেণ্টিমিটাৰ নিবলৈ হয় তেতিয়াহ'লে মিটাৰ আৰু চেণ্টিমিটাৰৰ মাজত সম্পৰ্ক এটা থাকিব লাগিব সেই সম্পৰ্কটো মানে 100 নে 10 নে কিমান সেই দুটাৰ পাৰ্থক্য যে সেইখিনি আমি চাব লাগিব আৰু নিয়ম 2 পৰিৱৰ্তন কৰিবলৈ এককটো সৰুৰ পৰা ডাঙৰলৈ নিব লাগে নে ডাঙৰৰ পৰা ডাঙৰ এককৰ পৰা সৰু এককলৈ নিব লাগে সেইটো চাই এককৰ সম্পৰ্কটোৰে হৰণ অথবা পূৰণ কৰিব লাগে অৰ্থাৎ মন কৰিব লাগিব দুটা কথা আমি যে দুটা একক পৰিৱৰ্তন কৰিম ধৰা মিটাৰৰ পৰা চেণ্টিমিটাৰ নিম ঠিক আছে তেতিয়া সেই দুটাৰ মাজত প্ৰথম এটা ৰিলেশ্যন আহিব সম্পৰ্ক আহিব নেক্সট আমি চাম মিটাৰটো ডাঙৰ নে চেণ্টিমিটাৰটো ডাঙৰ ধৰা আমি চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে অৰ্থাৎ মিটাৰটো ডাঙৰ আৰু চেণ্টিমিটাৰটো সৰু তেতিয়া আমি কি কৰিম আকৌ ধৰা মিটাৰৰ পৰা চেণ্টিমিটাৰ নিব লাগে অৰ্থাৎ মিটাৰটো ডাঙৰ আৰু চেণ্টিমিটাৰটো সৰু তেতিয়া আমি কি কৰিম সেই দুটা মন কৰিলে আমাৰ প্ৰবলেমটো সলভ হৈ যাব সেই দুটা নিয়মেই এপ্লাই কৰি আমি আমাৰ প্ৰবলেমবিলাক সলভ কৰিম ঠিক আছে এতিয়া ইয়াত চোৱা উদাহৰণস্বৰূপে ইয়াত চেণ্টিমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক হ'ব কিমান কিমান চোৱাচোন ইয়াত চেণ্টিমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক অৰ্থাৎ মই কি কৈছোঁ বুজি পাইছানে ইয়াত যে আছে মিটাৰ আৰু ইয়াত চেণ্টিমিটাৰ ডেচিমিটাৰ আৰু চেণ্টিমিটাৰ এনেকৈ মিটাৰত এক এটা লিখি ল'লা তাৰপিছত দুটা ঘৰ আছে দুটা শূন্য অৰ্থাৎ মিটাৰ আৰু চেণ্টিমিটাৰ সম্পৰ্কটো আমি কিমান পালোঁ 100 পালোঁ ঠিক আছে এইটোৱে হ'ল মই সম্পৰ্কৰ কথা কৈছোঁ ঠিক তেনেকৈ ইয়াত কিলোমিটাৰ আৰু মিটাৰৰ সম্পৰ্কটো কিমান হ'ব কিলোমিটাৰ ইয়াত কিমান আছে 1 তাৰপিছত হেক্টৰ ঘৰটো আছে 0 ডেকা ঘৰটো আছে 0 আৰু মিটাৰৰ ঘৰটো আছে 0 গতিকে কিমান পালোঁ 1000 এনেদৰে একক দুটাৰ মাজৰ সম্পৰ্কটো উলিয়াই ল'ব লাগিব তাৰপিছত আহিব পূৰণ নে হৰণ কৰিম প্ৰথম কথা আমি সম্পৰ্কটো উলিয়াই ল'লোঁ কি কৰিলোঁ চেণ্টিমিটাৰ মিটাৰৰ সম্পৰ্ক হ'ব 100 আৰু কিলোমিটাৰ আৰু মিটাৰৰ সম্পৰ্ক হ'ব 1000 বুজি পালা ঠিক আছে নেক্সট স্লাইডখন চাম আমি তোমালোকে ভালকৈ মনত ৰাখিবা তলৰ কথা ইয়াৰ পাছতে মনত ৰাখিবলৈ এটা কথা হ'ল সৰুৰ পৰা ডাঙৰলৈ নিবলৈ হ'লে ডিভাইড অৰ্থাৎ হৰণ কৰিব লাগে মন কৰিবা সৰুৰ পৰা ডাঙৰলৈ নিবলৈ হ'লে ডিভাইড অৰ্থাৎ হৰণ কৰিব লাগে আকৌ বুজিবা আকৌ কৈছোঁ মই মন কৰিবা ডাঙৰ উলিয়াবলৈ সদায় ডিভাইড অৰ্থাৎ হৰণ কৰিব লাগে টিপছ এটা দিছোঁ চোৱা ডাঙৰ মানেই ডিভাইড দা ইকুৱেল টু ডি দাৰ পৰা দ আহিছে আৰু ডিভাইডৰ পৰা দ আহিছে গতিকে মন কৰিবা মই এইটো কথা সদায় জোৰ দিছোঁ যে ডাঙৰ এককটো যদি উলিয়াবলৈ হয় তেতিয়াহ'লে সদায় ডিভাইড কৰিম ডিভাইড মানে হ'ল হৰণ এইটো কথা ভালকৈ মন কৰিবা মই বাৰে প্ৰতি কৈ আছোঁ যেতিয়া আমি কোনোবা এটা ডাঙৰ একক উলিয়াম সৰু একৰ পৰা ডাঙৰ একক এটা উলিয়াম বা নিৰ্ণয় কৰিম তেতিয়া আমি সদায় ডিভাইড অৰ্থাৎ হৰণ কৰিম এইটো সদায় এনেকৈ মনত ৰাখিবা ডাঙৰ মানেই ডিভাইড দা ইকুৱেল ডি বুজিছা ঠিক আছে তেতিয়া কেনেকৈনো কৰিম আমি নেক্সট চাই আছোঁ ঠিক তেনেকৈ ডাঙৰৰ পৰা সৰুলৈ নিবলৈ হ'লে আগৰ নিয়মৰ বিপৰীতে মাল্টিপ্লাই অৰ্থাৎ পূৰণ কৰিব লাগে আমি গম পালোঁ সৰুৰ পৰা ডাঙৰলৈ ডাঙৰটো উলিয়াবলৈ হ'লে কি কৰিম ডিভাইড কৰিম আৰু তেনেকৈ ডাঙৰৰ পৰা সৰুলৈ সৰুটো যেতিয়া সৰু এককটো উলিয়াম তেতিয়া আমি কি কৰিম পূৰণ কৰিম এই ডাঙৰ সৰু ডাঙৰ যে কৈ আছোঁ তোমালোকক যেতিয়া মই পাছত বুজাই দিম তেতিয়া ভালকৈ বুজি পাবা এতিয়া এটা কথা মনত ৰাখিবা মই সুধিছোঁ যেতিয়া ডাঙৰ এককটো উলিয়াম সৰুৰ পৰা ডাঙৰ উলিয়াম কি কৰিম আমি ডিভাইড অৰ্থাৎ হৰণ আৰু যেতিয়া ডাঙৰৰ পৰা সৰু উলিয়াম তেতিয়া মাল্টিপ্লাই অৰ্থাৎ পূৰণ ঠিক আছে এতিয়া এই প্ৰশ্নকেইটা মন কৰা 500 মিটাৰ সমান কিমান কিলোমিটাৰ 3050 মিলিলিটাৰ সমান কিমান লিটাৰ 5000 গ্ৰাম সমান কিমান কিলোগ্ৰাম ওপৰ আটাইকেইটা প্ৰশ্ন মন কৰাচোন বাৰু প্ৰথমতে কি দেখিছা 500 মিটাৰ সমান কিমান কিলোমিটাৰ ইয়াত কি বুজিছা 500 মিটাৰত কিমান কিলোমিটাৰ ইয়াত মিটাৰটো ডাঙৰ নে কিলোমিটাৰটো ডাঙৰ ইয়াত মিটাৰটো ডাঙৰ নে কিলোমিটাৰটো ডাঙৰ কিলোমিটাৰটো ডাঙৰ আমি সৰুৰ পৰা ডাঙৰ উলিয়াইছোঁ ইয়াত 3050 মিলিলিটাৰৰ পৰা লিটাৰ উলিয়াব লাগে মিলিলিটাৰটো ডাঙৰ লিটাৰটো ডাঙৰ লিটাৰ উলিয়াব লাগে গ্ৰামৰ পৰা ইয়াত কিলোগ্ৰাম উলিয়াব লাগে কি ডাঙৰ কিলোগ্ৰামটো ডাঙৰ গতিকে আমি দেখিলোঁ কি আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ নিব লাগিব গতিকে আমি ডিভাইড অৰ্থাৎ হৰণ কৰিম আৰু আমি কিহেৰে হৰণ কৰিম একক দুটাৰ সম্পৰ্কৰে অৰ্থাৎ মিটাৰ আৰু কিলোমিটাৰ ৰিলেশ্যন বা সম্পৰ্ক কি মিলিলিটাৰ আৰু লিটাৰৰ সম্পৰ্ক কি গ্ৰাম আৰু কিলোগ্ৰামৰ সম্পৰ্ক কি ইহঁতে হৰণ কৰিম প্ৰথম গম পালোঁ যে আমি ডাঙৰটো উলিয়াব লাগে গতিকে হৰণ কৰিম আৰু কিহেৰে হৰণ কৰিম সেইটো আমি পাছত গম পাই যাম ঠিক আছে এতিয়া নেক্সট স্লাইডখন চাইছোঁ আহাচোন আমি এইখিনিকে অলপ আলোচনা কৰোঁ তেতিয়া বুজিবলৈ সহজ হ'ব এতিয়া চোৱা প্ৰশ্নটো চোৱা 3050 মিলিলিটাৰক লিটাৰলৈ নিব লাগে প্ৰথমতে চাওঁ আমি মিলিলিটাৰ আৰু লিটাৰৰ সম্পৰ্ক কি
প্ৰথমতে চাওঁ মিলিলিটাৰ আৰু লিটাৰ সম্পৰ্ক 1000 কেনেকৈ গম পালোঁ আমি ইয়াত আছে লিটাৰ আৰু ইয়াত আছে মিলিলিটাৰ আৰু ইহঁতৰ সম্পৰ্কটো মাজত কিমান আছে 3টা শূন্য মানে মিলিলিটাৰ লিটাৰ লিখিলোঁ 1 তাৰপাছত 3টা শূন্য 3 ঘৰ গ'লে আমি মিলিলিটাৰ পাম গতিকে ইহঁতৰ সম্পৰ্কটো হ'ব 1000 অৰ্থাৎ আমি 1000 এ পূৰণ বা হৰণ কৰিম কিন্তু কি কৰিব লাগিব সেইটো পাছত চাম মিলিলিটাৰ সৰুৰ পৰা লিটাৰলৈ ডাঙৰ মিলিলিটাৰ সৰু আৰু তাৰ পৰা লিটাৰ অৰ্থাৎ ডাঙৰটো উলিয়াব লাগিব গতিকে আমি কি কৰিম ডিভাইড কৰিম ডাঙৰটো উলিয়াবলৈ ডিভাইড কৰিম কিহে ডিভাইড কৰিম আমি সম্পৰ্কটো কিমান 1000 গতিকে অৰ্থাৎ 3050 মিলিলিটাৰক আমি 1000 হৰণ কৰিলে কিমান পালোঁ 3.050 লিটাৰ বুজি পালা নিশ্চয় বুজি পাইছা আমি নেক্সট স্লাইডখন চাওঁ এতিয়া চাওঁ 500 মিটাৰত কিমান কিলোমিটাৰ চোৱাচোন মিটাৰ আৰু কিলোমিটাৰৰ মাজৰ সম্পৰ্ক পালোঁ কিমান 1000 মিটাৰ আৰু কিলোমিটাৰৰ মাজৰ সম্পৰ্ক পালোঁ কিমান 1000 হয়নে মিটাৰ আৰু কিলোমিটাৰ এইটো চোৱা কিলোমিটাৰত 1 আছে আৰু মিটাৰত 0 আছে তাৰ মাজত কেইটা 0 দুটা গতিকে কিমান পালোঁ আমি 3টা 0 সমান 1000 বুজি পালা এতিয়া চালোঁ মিটাৰৰ পৰা কিলোমিটাৰ উলিয়াম মানে কিলোমিটাৰটো ডাঙৰ গতিকে সৰুৰ পৰা ডাঙৰ উলিয়াম গতিকে হৰণ কৰিম 1000 এ হৰণ কৰিম তেনেকৈ 500 মিটাৰক কিমান পালোঁ 500ক 1000 হৰণ কৰিলে কিমান পালোঁ 0.500 কিলোমিটাৰ বুজি পাইছানে তোমালোকে আশা কৰোঁ নিশ্চয় বুজি পাইছা আৰু এটা চাওঁ উদাহৰণ 5000 গ্ৰামত কিমান কিলোগ্ৰাম ইয়াতো চালোঁ আমি গ্ৰামৰ পৰা কিলোগ্ৰাম নিব লাগে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ গতিকে সদায় ডিভাইড কৰিম হৰণ কৰিম আৰু গ্ৰাম আৰু কিলোগ্ৰামৰ ৰিলেশ্যনটো চালোঁ ওপৰত দেখুওৱা আছে 1 কিমান আছে 1000 গ্ৰাম আৰু কিলোগ্ৰামৰ সম্পৰ্কটো হৈছে 1000 গতিকে 1000 এ ইয়াক হৰণ কৰি দিছোঁ পাইছোঁ কিমান 5000 গ্ৰামত কিমান কিলোগ্ৰাম পাইছোঁ 5 কিলোগ্ৰাম বুজি পাইছানে নিশ্চয় তোমালোকে বুজি পাইছা বুলি ভাবি লৈছোঁ মই এটা নেক্সট স্লাইডখন চাওঁ ঠিক তেনেকৈ আৰু দুটা মই উদাহৰণ লওঁ আহাচোন এইবাৰ আৰু দুটা মই উদাহৰণ লৈছোঁ ইয়াত কি আছে চোৱা 5 মিটাৰ সমান কিমান চেণ্টিমিটাৰ 5 মিটাৰ সমান কিমান চেণ্টিমিটাৰ এতিয়া চোৱা ইয়াত দেখিলোঁ মিটাৰ আৰু চেণ্টিমিটাৰ সম্পৰ্ক 100 মিটাৰ আৰু চেণ্টিমিটাৰ সম্পৰ্ক কিমান দেখাইছে 100 আৰু মিটাৰ অৰ্থাৎ মিটাৰৰ পৰা চেণ্টিমিটাৰ উলিয়াব লাগে মিটাৰটো হৈছে ডাঙৰ আৰু চেণ্টিমিটাৰটো হৈছে সৰু আমি সৰুটো উলিয়াম গতিকে আমি কি কৰিম পূৰণ কৰিম আৰু কিহেৰে পূৰণ কৰিম সম্পৰ্কটোৱে পূৰণ কৰিম সম্পৰ্কটো হৈছে 100 গতিকে 5 মিটাৰক পূৰণ কৰিলোঁ 5 পূৰণ 100 5 পূৰণ 100 ইকুৱেল কিমান হ'ব 500 চেণ্টিমিটাৰ বুজি পাইছানে নিশ্চয় পাইছা এতিয়া পাছত চোৱা 20 কিলোগ্ৰাম কিমান ডেকাগ্ৰাম আমি দেখিলোঁ কিলোগ্ৰাম আৰু ডেকাগ্ৰামৰ সম্পৰ্কটো হৈছে 100 কিলোগ্ৰামৰ পৰা ডেকাগ্ৰামলৈ 100 মানে 100 সম্পৰ্ক ৰিলেশ্যনটো 100 আৰু আমি কিলোগ্ৰামৰ পৰা ডেকাগ্ৰাম উলিয়াম আমি জানো কিলোগ্ৰামটো ডাঙৰ আৰু ডেকাগ্ৰামটো সৰু গতিকে ডাঙৰৰ পৰা সৰু একক উলিয়াব লাগে গতিকে আমি পূৰণ কৰিম কিহে পূৰণ কৰিম 100 এৰে পূৰণ কৰিম 100 এৰে কৰিলোঁ 20 লগত পূৰণ পালোঁ কিমান 2000 ডেকাগ্ৰাম মানে 20 কিলোগ্ৰাম ইকুৱেল কিমান হ'ব 2000 ডেকাগ্ৰাম কথাটো নিশ্চয় তোমালোকে বুজি পালা এতিয়ালৈকে যিকেইটা উদাহৰণ দিলোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা নিশ্চয় আশা কৰোঁ তোমালোকে ইতিমধ্যে সকলোখিনি ধুনীয়াকৈ বুজি পাইছা বুজি নাপালে মোক কমেণ্টত সুধিবা বা ভিডিঅ'টো আকৌ এবাৰ চাবা যদি কিবা ডাউট আছে মোক কমেণ্টত সুধিবা এই ভিডিঅ'টোৰ সংক্ৰান্তত আৰু নহ'লে তোমালোকে ভিডিঅ'টো আকৌ এবাৰ চাবাচোন এবাৰ যদি বুজি নোপোৱা আকৌ এবাৰ চাবা কাৰণ তোমালোকৰ সুবিধাটো আছে যিহেতু আকৌ এবাৰ চাই ল'বা এতিয়া তোমালোকৰ বাবে কেইটামান প্ৰশ্ন দিছোঁ কৰিবাচোন দেই ইয়াৰ পাছত কেইটামান প্ৰশ্ন দিছোঁ তোমালোকে এইকেইটা উত্তৰ মোক জনাবা 500 চেণ্টিমিটাৰত কিমান মিটাৰ 50 গ্ৰামত কিমান মিলিগ্ৰাম 6000 মিলিলিটাৰত কিমান লিটাৰ 40000 মিটাৰত কিমান কিলোমিটাৰ মই এটা উদাহৰণ তোমালোকক সুধিছোঁ 500 চেণ্টিমিটাৰত কিমান মিটাৰ এইটো কি হ'ব বাৰু চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিম মানে ডাঙৰটোলৈ নিম সৰুৰ পৰা ডাঙৰলৈ নিম ডাঙৰ মানে কি ডিভাইড ভেৰি গুড ডাঙৰ মানে ডিভাইড গতিকে আমি হৰণ কৰিম প্ৰথমতে ক্লিয়াৰ হৈ গ'লোঁ আমি ইয়াত হৰণ কৰিম নেক্সট চালোঁ চেণ্টিমিটাৰ আৰু মিটাৰৰ ৰিলেশ্যন কিমান 100 গতিকে আমি 100 এৰে হৰণ কৰিলে আমি 500 চেণ্টিমিটাৰটো মিটাৰত পাই যাম হয়নে তেনেকৈ বাকীকেইটা মোক কৰিবাচোন দেই এনেদৰে তোমালোকে অন্যান্য বিভিন্ন এককৰো আজি শিকোৱাৰ দৰে একে নিয়মত পৰিৱৰ্তন কৰিব পাৰিবা মই যে আজি শিকালোঁ
এই নিয়মটো কেৱল যে মিটাৰ সেন্টিমিটাৰ বা এনেকুৱা কিলোগ্ৰাম গ্ৰাম ইয়াতে এপ্লাই কৰিব পাৰি এনেকুৱা নহয় তোমালোকে বিভিন্ন ধৰণৰ সম্পৰ্কত চাব পাৰা টকাৰ পৰা পইচালৈ নিয়াৰ ক্ষেত্ৰত বা পইচাৰ পৰা টকালৈ নিয়াৰ ক্ষেত্ৰত আমি এইটো নিয়মে কৰিব পাৰোঁ মানে ইয়াত টকাটো ডাঙৰ পইচাটো সৰু গতিকে পইচাৰ পৰা যেতিয়া টকালৈ নিম তেতিয়া আমি তাক সম্পৰ্কটো কি 100 ৰে পইচাৰ পৰা টকালৈ নিওঁতে 100 ৰে হৰণ কৰিম তেনেকৈ টকাৰ পৰা পইচালৈ নিওঁতে কি কৰিম ডাঙৰ পৰা সৰুটো নিলে কি 100 ৰে পূৰণ কৰিম তেনেকৈ মিনিটৰ পৰা ছেকেণ্ড ছেকেণ্ডৰ পৰা মিনিট সম্পৰ্কটো হৈছে 60 ঘণ্টাৰ পৰা মিনিট মিনিটৰ পৰা ঘণ্টা তেতিয়া তাত সম্পৰ্কটো হৈছে 60 মানে 60 ৰে পূৰণ হৰণ কৰিম সপ্তাহৰ পৰা দিন দিনৰ পৰা সপ্তাহ তাত সম্পৰ্কটো হৈছে 7 গতিকে যদি সপ্তাহৰ পৰা দিন নিওঁ দিনটো সৰু সপ্তাহটো ডাঙৰ গতিকে আমি কি কৰিম 7 ৰে পূৰণ কৰিম তেনেকৈ যদি দিনৰ পৰা সপ্তাহটো নিবলৈ হয় তেতিয়া কি কৰিম সপ্তাহটো ডাঙৰ গতিকে 7 ৰে ডিভাইড কৰিম বুজি পাইছা অল ক্লিয়াৰ হৈ গৈছে ঠিক আছে ইমানখিনি ক'লো তোমালোকক থুলমূলকৈ এটা আভাস দিব চেষ্টা কৰিছোঁ আচলতে তোমালোকে বহুতে এইটো কনফিউজ হৈ থাকা যে আমি মিটাৰ পৰা ডেকামিটাৰ নিব লাগে হেক্টৰগ্ৰামৰ পৰা কিলোগ্ৰাম নিব লাগে তেতিয়া আমি পূৰণ কৰিম নে হৰণ কৰিম বা এনেকৈ কিহেৰে হৰণ কৰিম আমি গোটেই টেবুলখন মুখস্থ ৰাখিব লাগে এইবিলাক মুখস্থ ৰখাৰ কোনো প্ৰয়োজন নাই তোমালোকে এইকেইটা নিয়ম মনত ৰাখিবা তোমালোকে ধুনীয়াকৈ শিকিব পাৰিবা বুজি পালা নহয় আমি প্ৰথম চাম দুইটাৰে সম্পৰ্ক উলিয়াবলৈ তোমালোকক শিকাই দিলোৱেই মই অলৰেডি এনেকৈ সম্পৰ্কটো উলিয়াবলৈ শিকাই দিছোঁৱেই তাৰপিছত চাম ডাঙৰৰ পৰা সৰুলৈ হ'লে পূৰণ আৰু সৰুৰ পৰা ডাঙৰ হ'লে ডিভাইড ঠিক আছে ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে ধন্যবাদ থাকিল কেনে পালা মোক নিশ্চয় জনাবা থেংক ইউ